আপুনি দেখিছে চাগে সবফালে এতিয়া এটাই নিউজ চলি আছে বিগেষ্ট স্ক্যাম অফ NTA NTA হৈছে নেশ্যনেল টেষ্টিং এজেন্সি এইটো এটা সংস্থা হয় যোনে আমাৰ দেশত বিভিন্ন এন্ট্ৰেন্স এক্সামবোৰ কণ্ডাক্ট কৰে প্ৰি মেডিকেল এক্সামিনেশ্যন অৰ্থাৎ মেডিকেল কলেজত সিট পাবলৈ যোনটো এক্সাম পতা হয় হেতু NEET বুলি কোৱা হয় নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট এই পৰীক্ষাটো NTA পাতে কিন্তু এবাৰ এনেকুৱা কি হৈ গ'ল যে NTA স্ক্যাম কৰিলে বুলি নিউজত ওলাব ধৰিছে হসাকৈ আমাৰ দেশৰ মেডিকেল এস্পাইৰেণ্টবোৰৰ ফিউচাৰলে সংকট নামি আহিছে নেকি NTA এনেকুৱা কি কৰিলে জানিবলৈ চেষ্টা কৰিম নমস্কাৰ বিজ্ঞান চেনেলৰ এটা নতুন ভিডিঅ'লে স্বাগতম NTA কি স্ক্যাম কৰিলে আৰু কেনেকৈ ধৰা পৰিলে আমি পইণ্ট ওয়াইজ জানিবলৈ চেষ্টা কৰিম পইণ্ট নম্বৰ 1 নিটৰ ৰিজাল্ট 14 জুনত দিয়া কথা আছিল কিন্তু 10 দিন আগতে মানে 4 জুনতে ডিক্লেয়াৰ কৰি দিলে 4 জুনত ইলেকশ্যনৰো ৰিজাল্ট দিছিলে জেনেৰেলি ৰিজাল্টবোৰ ডিলে হোৱা শুনা পাইছো কিন্তু সময়তকৈ আগতে ডিক্লেয়াৰ কৰা প্ৰথমবাৰ শুনা পাইছো NTA ইলেকশ্যনৰ ৰিজাল্টৰ হুলস্থুলৰ আৰত কিবা লুকুৱাব বিচাৰিছে নেকি ইয়াৰ এগেইনষ্টত NTA ক্লাৰিফিকেশ্যন দিছে যাতে ৰিজাল্ট ওলোৱাৰ পিছত যি এনসাৰ কি চ্যালেঞ্জ পিৰিয়ড হয় তাত ভালকৈ টাইম দিব পাৰি হিহঁতে ৰিজাল্টটো সোনকালে ডিক্লেয়াৰ কৰি দিছে আৰু হিহঁতে JEE লগত কম্পেয়াৰ কৰিও দেখাইছে যে এবাৰ JEE ৰিজাল্টটো হিহঁতে 11 দিনতে ডিক্লেয়াৰ কৰি দিছিলে পইণ্ট নম্বৰ 2 এইবাৰ 67 জন ষ্টুডেণ্টে ফুল মাৰ্কছ পাইছে 720ৰ ভিতৰত 720 নিটৰ নিচিনা ইমান টান এক্সাম এটাত য'ত নিগেটিভ মাৰ্কিং আছে 67 জন ষ্টুডেণ্টে 720 পোৱাটো সঁচাকৈ আচৰিত কথা এনেকুৱা আগতে কেতিয়াও হোৱা নাই যোৱা বছৰ 2023 চনত অকল 2জন ষ্টুডেণ্টেহে 720 পাইছিলে তাৰ আগৰ বছৰ 2022ত অকল 4 জনে 720 পাইছিলে কিন্তু এইবাৰ 67 জন সঁচাকৈ আচৰিত ইয়াৰ এগেইনষ্টত NTA ক্লাৰিফিকেশ্যন দিছে যে 2023 চনত 20,38,596 জন ষ্টুডেণ্টে NEET এপিয়াৰ কৰিছিলে কিন্তু এই বছৰ 2024 চনত 23,33,297 জন ষ্টুডেণ্টে NEET এপিয়াৰ কৰিছে যেহেতু ইয়াত নাম্বাৰ অফ কেণ্ডিডেটছ বাঢ়ি গৈছে সেইকাৰণে 720 পোৱা কেণ্ডিডেটো বাঢ়ি গৈছে বুলি কৈছে আৰু যি 67 জন ষ্টুডেণ্টে 720ৰ ভিতৰত 720 পাইছে তাৰে 44 জন ষ্টুডেণ্টে এক্সট্ৰা মাৰ্কছ পাইছিলে কাৰণ ফিজিক্সত এটা কুৱেশ্যন আছিলে য'ত দুটা অপশ্যন শুদ্ধ আছিলে আৰু 6 জন ষ্টুডেণ্টে কম্পেনচেটৰী মাৰ্কছ পাইছিলে কাৰণ সিহঁতে কিবা কাৰণত কম সময় পাইছিলে এক্সামত পইণ্ট নম্বৰ 3 দুজন ষ্টুডেণ্ট এনেকুৱা আছে যোনে 718 আৰু 719 মাৰ্কছ পাইছে যোনটো এই এক্সামটোত মেথমেটিকেলি পচিবল নহয় এই এক্সামটোত এটা কুৱেশ্যন শুদ্ধ কৰিলে 4 মাৰ্কছ পায় আৰু এটা কুৱেশ্যন ভুল কৰিলে 1 মাৰ্কছ মাইনাছ হৈ যায় এইটোৰ হিচাপত যদি এজন ষ্টুডেণ্টে গোটেইবোৰ কুৱেশ্যন শুদ্ধ কৰে তেতিয়া 720 পাব যদি অকল এটা কুৱেশ্যন ভুল কৰে 715 পাব আৰু যদি এটা কুৱেশ্যন এটেম্পটেই নকৰে তেতিয়া 716 পাব ইয়াত 718 বা 719 পোৱাটো পচিবল নহয় তেতিয়াহ'লে দুজন ষ্টুডেণ্টে কেনেকৈ পালে পইণ্ট নম্বৰ 4 ৰিচেণ্টলি ফিজিক্স ৱালাৰ আলাখ পাণ্ডে ছাৰে এটা ভিডিঅ' আপলোড কৰিছিলে য'ত তেখেতে দেখাইছে এজন ষ্টুডেণ্টৰ OMR ছিটখন কেলকুলেট কৰি 368 মাৰ্কছ আহিছে কিন্তু ৰিজাল্টত 453 মাৰ্কছ আহিছে 85 মাৰ্কছৰ ডিফাৰেঞ্চ শুনিবলৈ 85 মাৰ্কছটো বেছি যেন নালাগে কিন্তু 85 মাৰ্কছে ৰেংকত হিউজ ইম্পেক্ট কৰে ৰিচেণ্টলি ষ্টুডেণ্টসকলৰ কাৰণে এটা ভাল খবৰ আহিছে কলকাতা হাইকোৰ্টে নিটৰ যি কাউন্সেলিং প্ৰচেছ হয় তাত ষ্টে অৰ্ডাৰ লগাইছে আৰু NTA এই সকলোবোৰ বস্তুৰ কাৰণে ক্লিয়াৰিফিকেশ্যন বিচাৰিছে এই সকলোবোৰ বস্তু ক্লিয়াৰ নোহোৱালৈকে কাউন্সেলিং কৰিবলৈ দিয়া নাই NTA বা আমাৰ চৰকাৰে ষ্টুডেণ্টবোৰৰ ফিউচাৰৰ লগত খেলি আছে নেকি লাখ লাখ ষ্টুডেণ্ট আৰু আমাৰ দেশৰ মেডিকেল ছিষ্টেমলৈ সংকট নামি আহিছে নেকি ইয়াৰ ওপৰত প্ৰপাৰ ইনভেষ্টিগেশ্যন আমি ডিমাণ্ড কৰিছোঁ এজন ষ্টুডেণ্টে কিমান বছৰ কষ্ট কৰাৰ পাছত এখন মেডিকেল কলেজত ছিট পায় তাৰ পাছত কিমান বছৰ আৰু বেছি কষ্ট কৰি এজন ডক্টৰ বনে তেনেস্থলত যদি NTA এই এক্সামটোক লৈ কিবা স্কেম কৰিছে সঁচাকৈ লাজৰ কথা